সপোন কোনে তুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন হয় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমো পিছপৰা নাই কোভিড-19ৰ সংখ্যাৰ বৃদ্ধি হয় এই কৰোনা ভয়াৱহতাৰ মাজতে আমি উপস্থিত আছোঁ জোনাই মহকুমাৰ লক্ষীপথাৰ অঞ্চলত কিয়নো এই লক্ষীপথাৰ অঞ্চলত এতিয়া প্ৰাকৃতিও যে হাৰ মনা নাই বাৰে বৰণীয়া ৰঙৰ উৎসৱ সেইবাবে আমি লাইভ নিউজ 365ৰ সমূহ দৰ্শকক আমি দেখুৱাব বিচাৰিছোঁ এক জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ এক প্ৰাকৃতিক প্ৰকৃতিৰ মনোমোহা দৃশ্য মই এই প্ৰতিবেদন যুগুত কৰিবলৈ আমি আমাৰ সতীৰ্থ সাংবাদিক লক্ষেশ্বৰ দলে আৰু দিলিচাং পেগুৰ সহযোগত আমাৰ এই বিশেষ প্ৰতিবেদনটো আমি আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ চাওঁ হওক তেন্তে এই আমাৰ বিশেষ প্ৰতিবেদন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলি নাচিছে আগলি বাহত বগলি নাচিছে আল ফুল কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন জোনাই হৈছে প্ৰকৃতিৰ দান আমি পূৰ্বৰ পৰাই এই জোনাই দেখিছোঁ জোনাইখন গোটেই সেউজীয়া কিন্তু সংৰক্ষণৰ অভাৱত প্ৰকৃতিয়ে আমাক যিখিনি দান দিছিলে সেই দানটো বৰ্তমান নিশ্চিহ্ন হোৱাৰ পথতো আগবাঢ়িছে যিহেতু আমাৰ ইয়াতে এটা ডাঙৰ এটা ৰিজাৰ্ভ আছে পবা সেই পবাটো সংৰক্ষণৰ অভাৱত ইতিমধ্যে হেৰি হৈ গৈছে লাহে লাহে কমি গৈছে কিন্তু এই এতিয়া এই লকডাউনৰ সময়ত আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ এই সেউজীয়া জোনাইখন যিহেতু গোটেই ভাৰতত অসমত প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকে উঠি পৰি লাগিছে তাৰ কাৰণে প্ৰথমতে মই আপোনালোকক ধন্যবাদ যে আমাৰ জোনাইখন ইমানেই ধুনীয়া যে অন্য জেগাৰ তুলনাত জোনাইখন সদায় বেছি সেউজীয়া এই সেউজীয়াটোক আপোনালোকে যাতে ধুনীয়াকৈ জোনাইৰ ছবিবিলাকক জোনাইৰ বাস্তৱ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে এই সৌন্দৰ্যটোক আপোনালোকে যাতে অসমৰ সকলো জেগাত প্ৰচাৰ কৰিব পাৰে তাৰ কাৰণে আপোনালোকক মই মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ সৰু বৰ নাই ই গাঁৱত সমূলি সৰু বৰ নাই ই গাঁৱত সমূলি ওলাহতে উদুলি মুদুলি চেনেহৰ এই বান্ধোন চেনেহৰ এই বান্ধোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন লগতে আমি এই আমাৰ সৰু এটা প্ৰতিবেদন আপোনালোকৰ আগত যুগুত কৰি দেখুৱালোঁ লগতে আমাৰ এই বিশেষ প্ৰতিবেদনটি যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটি সোনকালে ফ'ল' কৰি আমাক অধিক আগলৈ যাবলৈ উৎসাহ দিয়ে যেন সেইটোকে আমি কামনা কৰিছোঁ ধন্যবাদ।
আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও বুকুৰ আপোন